সুন্দৰকৈ দিয়া হৈছে এৰী পলু, যেনেকৈ আমি ঘৰতে পুহিব পাৰি। ইয়াত আমাৰ অসমকে ধৰি গোটেই ৰাজ্যত ইয়াক পোহা হয়। যেনেকুৱা ধৰণৰ বিভিন্ন ৰাজ্যতো ইয়াৰ খেতি কৰা হয়, যেনেকুৱা ধৰণৰ অসম, মেঘালয়, তাৰপিছত আপোনাৰ ইফালে বিহাৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, এই সকলো ৰাজ্যতো ইয়াৰ খেতি কৰা হয়। এই খেতি কৰাৰ পদ্ধতি আমাৰ বছৰি ইয়াক 4-5বাৰকৈ ইয়াক আমি কৰিব পাৰোঁ। আৰু ইয়াৰ খোৱা খাদ্যৰ কিছুমান নিয়ম নীতি আছে। ইয়াক দিনত কমেও আপোনাৰ 4-5বাৰকৈ ইয়াৰ খাদ্য যোগান ধৰিব লাগে। আৰু ইয়াৰ মেইন খাদ্য হৈছে এৰাপাত, চিল্কৱৰ্ম বুলি আমি ইয়াক জানিব পাৰিম। ইংৰাজী ভাষাত ইয়াক চিল্কৱৰ্ম বুলি কয়। ইয়াৰ চাপ ৰাতিপুৱাৰ ভাগত ইহঁতে এনেকুৱা লেট্ৰিন কৰি দিয়ে। তাৰপিছত ইয়াক এনেকুৱা ধৰণৰ পাত দি থ'ব লাগে। তো আমি ইয়াক ঘৰতে পুহিছোঁ। এইটো ইহঁতে গোটেইখিনি খাদ্য আহাৰ গ্ৰহণ কৰাৰ পিছত, এই আহাৰটো গ্ৰহণ কৰাৰ পিছত গোটেইখিনি চাফা কৰিব লাগে। তাৰপিছত আকৌ নতুন